কাইলে তহঁতি মুলত এফালে ওলাব লাগিব কিন্তু কিয় বস প্ৰশ্ন নকৰিবি ওলাব কৈছো ওলাবি যা ওকে বস গাইস আমাৰ এতিয়া হৈ আছে এইফালে চাই আছে আৰু oh my god গুন্ডা কেনেকুৱা লাগিছে গুন্ডা তুমি আজি ওলাবই নাপালা নোৱাৰিলো আজি ওলাবল এইফালে সিন্ধু গুন্ডা এটুৱা গুন্ডা মানে এতিয়া আমি মৰ্নিঙত শ্বৰ্ট লৈ ল'লোঁ মানসৰ যি আছিলে দেখালোঁ আপোনালোকক ইনড'ৰ শ্বৰ্টখিনি লৈ ল'লোঁ এতিয়া আমি আকৌ আউটড'ৰ এতিয়া টাইম হ'ল 4:30 মান হ'ল এতিয়া অলপ ওলাই আহিছোঁ লোকেশ্যনটো চেঞ্জ কৰিছোঁ বৰষুণ দি আছিলে সেইটো কাৰণে ৰখি আছিলোঁ এইফালে আহি আছে সকলো তাৰপিছত এইফালে আগে আগে মানস ষ্টিল লৈ পুলটোত বক এইফালে আছে এইফালে লোকেশ্যন এটা চেঞ্জ কৰিছোঁ তো ভিডিঅ'টো চাই থাকিব দেখাই আছোঁ সব ফেলে ভিডিও হৈছে তো ধুনীয়া বহিলহি তো গাইস আমি দিয়া শুট কৰিব লৈছো আৰু প্ৰথম শুট হয় এইটো এইফালে আমাৰ ওকে পিস্তল আছে জানি ভিডিঅ'গ্ৰাফিটো আমাৰ ওকে মানে শুট কৰিলে পিস্তল আমাৰ মানে শ্বৰ্ট ভালে লাগিছে কথা হৈ যায় ইনে কৈছে বহুত আন্ধা মুন্ধা দেখাইছে দেখোন বহা আমি ৰেডি হৈছে ঐ চিন্টুক দি দে হাই এটা লতা কোবা কবি দে এটা লাগিতে আছে লাগি এটা এক ঘন্টা হ'ব এই চিন্তা কৰিছে কোনে আমি দুখীয়া মানুহ কতনো কপাল খুলিব টকা নাথাকিলে কতনো চাকৰিটা কৰি পাম যিমানে নকৰিলে চা হেই এডাল ইহঁতৰ মুখলে চাই কবি আকৌ কথাটো গাইস আমাৰ এতিয়া এইফালে শ্বুট আৰম্ভ হ'ব গৈছে এইফালে হাত দাঙি দাঙি লাই দিছে নিকন ব্ৰো এইফালে কেমেৰামেন এইফালে আমাৰ নাই জিলিকা তুমি জিলিকা নচলে আহা দাঁতকেইটা জিলিকিছে তোমাৰ মই মুখখন নিজিলিকে কিন্তু তোমাৰ দাঁতকেইটা জিলিকিছে কেলে কৈছে মই চেণ্টাৰফিট খাইছো হয় নি মই চেণ্টাৰফিট খাইলে মানে দাঁতকেইটা জিলিকিছে আমি আজি শ্বৰ্ট ফিল্ম এখন শ্বুট কৰি আছোঁ এইফালে আছে আমাৰ ভীমকলা বছ হেল্ল' বছ লাইট আৰু পূৰা ডাইৰেকশ্যন দি আছে এইফালে আমাৰ এক্ট্ৰেছ বহি আছে নিগনি তুমি জিলিকা নাই তোমাৰ লাইটটোহে জিলিকিছে জিলিকা নাই এইফালে আমাৰ নিহাৰিকা এক্ট্ৰেছ বহি আছে আৰু এইফালে আমাৰ কেমেৰামেন স্মাইল দিয়া তোমাৰ ভৰিও জিলিকা নাই তুমি স্মাইল দিয়া আঁতৰ পৰা স্মাইল দিয়া তো গাইজ আমি এতিয়া নাইট শ্বুট কৰিছোঁ এয়া দেখিছে আৰু ৰুমত নাইট শ্বুট কৰিছোঁ এইফালে ডাইলগ মাতিছে এইফালে স্কেপ বা লাইট চাইট এনেকৈ কৰি লৈছোঁ আৰু সেইফালে হেল্ল' গাইজ এইফালে কি ব্লগ বনাইছা নেকি তোমালোকে ব্লগ বনাইছা নেকি ৱাও মই কেমেৰামেনটো ক'লৈ গ'ল ফোন কৰিছোঁ তোক আকৌ এই দাদা ভীমকল এইফালে কেনেকুৱা লাগিছে ডাইৰেকশ্যন এই চহৰীয়া ছোৱালী গুৱাহাটীয়া ছোৱালী হাই এইফালে নিগনি ব্ৰ তুমি জিলিকা নাই ব্ৰ তুমি নিজিলিকিলা
এই গয়া Guys, আমি এতিয়া আকৌ আজি নেক্সট ডে শ্বট কৰিব ওলাইছো। আজি নেক্সট ডে অলপ লোকেশনটো চেঞ্জ কৰিছো অলপ আগলে নামগে মই বহুত কলিমল দেখাইছে মানে লাইক মানে কৰা মানে এইফালে আমাৰ এক্ট্ৰেছ কিজনী এইফালে ঐ বগা দেখাইছে নাই বগা পুৰা দেখাইছে দেই পুৰা দেখাইছে একো লাগাই নাই কুচত চুচত বহি চবে কুচত চুচত গাইখন ৰখুৱাইছে বেক মাৰিছে এনেকে এটা নাই কৰিছে এনেকুৱা ইচ্ছা হ'ল নহয় এই চটনি হতি বেকগ্ৰাউণ্ডটো জুলি আছে চাও এই ওলাই আহিলে যে ইহঁতি নাথাকিলে নেক্সট শ্বটটো যদি ওলাই নহ'ব ফটোৱা লাগিব ক'ত এই শ্বটখন ইফালে এই প্ৰথম শ্বটটো বস গাইখন কৰি ৰখালে বস কেনেকুৱা ন হিয়া এইটো শ্বট এই ডায়লগটো ক্লোজত ল এনে নহ'ব নেকি তো গাইস আমি আজি আহি আছো কি আছিলে দেখো কিবা বুলি কয় মই ইমান ভালকে নাজানিছো মই নাজানো ইয়াতে হ'ব ফাইটৰ চিন দেখাব ঘুষা-ঘুষি হকুচিয়া ঘুষি আল্টা চাল্টা লৈ আহিছো কেছে মোৰ ইয়াত চিন নাই বাং মাৰিব নেকি নামাই মোৰ চিন নাই মই দি দিওঁ এল ধৰাচোন দিয়া নাজলি লগাই আনে ফুটি লগাই আনে লিপষ্টিক লগাই আনে এইফালে একদম মুঠি আছে হাই হাই কেনেকুৱা আহিছে মজা মজা Hey boss. হাই বস Hello Yes, boss. boss. Yes boss. Okay boss. Kintu kia boss? কিন্তু কিয় বস বস কোনে Ye ama boss. Boss boss. এতিয়া যেনে এটা শট লৈ আমাৰ হৈছে আৰু বহুত কষ্ট কৰি কৰি এনে শিকাই হৈছে আৰু এটা শট এতিয়া আকৌ পাছফালৰ পৰা কিবা এটা ল'ব লৈছে তো এইফালে ঐ পৰিবি এইফালে কি ধুনীয়া লোকেশ্যনটো এইফালে সুইচ গেট নে কিবা বুলি কয় এখন ব্লগ বনাইছা নেকি ব্লগ বনাইছো হয় নি মানে ট্রাই চাইছে ओके ओके হেল্ল' তই চুপ যাই মাৰ ইয়াক চেক কৰে মনে পালুই এতিয়া হ'ব আমাৰ ফাইট এইফালে পুৰা ফাইট হ'ব এইফালে এক্টৰ পুৰা মাৰিব এতিয়া ইহঁতি কেইটা ৰচোন বেক সাইডৰ পৰা আহিছে নে এই গাড়ীখনটো উঠাব নোৱাৰি ন সেই বস্তুটো তাক এনেকে তাক তই পলাবি ফাইট পুৰা ফাইট কি হ'ল টেষ্ট পুৰা লগাই ললো মই লগাই দিছো এইফালে এয়া মুঠে গোটেই টেষ্ট আমি আঁতৰি দিব লাগে পুৰা গাইছ মোৰতে আঙুলি লাল হৈছে ৰবা ৰংটো লৈ যাওঁ ৰংটো সানি কোনোবা সেই গোবৰ চুবৰ মুখত দে আকৌ কপালত দে দিম আৰু পাছত আজি মানে কেছটো অলপ বেলেগ হ'ল এইটো মাৰ চাৰ খাই মেলি মই শ্বুটিং হ'ব শ্বট কেইটা লৈ কৈ দিয়া কি হ'ল কেছটো কৈ দিয়া তাক গৰুপিজন দিলে মানে সি নিজকে নিজে মাৰিবলৈ নিজে কৈছে মানে মোৰ গুণ্ডাকেইটা মানে মোৰ বছ সেইকেইটা কৈছে মাৰ কি কৈছে গুণ্ডাকেইটা কৈছে গুণ্ডাকেইটা মানে মাৰিবলৈ মানে জোস্তা দি আছে মানে শিকাইও দিছে আৰু ই মানে পুৰা আৰু মাৰ খাই চাব পাৰে এইকেইটা গুণ্ডাকেইটা
বৰ বেয়া দিলে আৰু দুইটাই বোলে বৰ বেয়া দিলে আৰু একো বেয়া পিতা নাই ভাল পিটিছ সেইটো কাৰণে তাৰ তেজ ওলাইছে বুলি ভাবিছ একো নাই মাৰিব মই নিজকে নিজে কৈছো মাৰ মোক মাৰ এই ব্লগটো দেখিব বাৰু বাকীবোৰ চাই থাকক বাৰু দেই মজা হৈ গ'ল হ'ব আৰু কৰিব ক'লে বেয়া হৈ যাব হ'ব কি হৈছে মানে মেকআপ চেকআপ লৈ আজি একেবাৰে শ্বুটিঙৰ লাষ্ট দিন হয় এইফালে আমাৰ গয়াই চাইকেল চলাইছে এইফালে আজি চাইকেল চলাই গৈছোঁ মানে আজি চাইকেলৰ শ্বৰ্ট কেইটামান আছে বাকী আগলৈ সেই টমটমত গৈ আছে বাকীখিনি মানুহ আমি চাইকেলখন লৈ যাব লগা হৈছে মানে আমাৰ চাইকেলৰ শ্বৰ্ট আছে বাকী আমি যোনটো লোকেশ্যনত যাম মানে সেই লোকেশ্যনটোত আপোনাৰ মানে হেৰি চাইকেল টাইকেল পোৱা নাযাব তাত সেইটো কাৰণে আমি ঘৰৰ পৰাই চাইকেল চাই মেলি লৈ গৈছোঁ আৰু বাকী সিহঁতি আগে আগে টমটমত লৈ গৈ আছে তো এইফালে আৰু লোকেশ্যন এইফালে পালোহি লোকেশ্যন পাই গ'লোঁ বাকী লোকেশ্যনত গৈ মেলি দেখাই লওঁ চাইকেলৰ পৰা নামি দিলোঁ মই এইফালৰ পৰা ঠেলি যাব লাগিব এইফালে পথাৰ ৰাস্তা আছে এইফালে বোকা আছে এইফালে আমি যাব লাগিব এইফালে মানুহবোৰ নামিছে আৰু কি ঐ কেমেৰা কেলৈ উলিয়াইছ কি এইবোৰ কাক চৈ আছে জনতাখিনিক অডিয়েঞ্চখিনিক চৈ আছে কাক কাক চৈ আছে তোক আইৰিমা বাকী ৰ'দ দিলে এতিয়া ছাতি আনিব গৈ আছে মানে ৰ'দৰ কাৰণে আমি ছাতি আনিব পাহৰিলোঁ ইয়াত মানে ৰ'দটো বহুত বেছিয়ে পৰি আছে এইফালে কেমেৰামেনে বোলে কেমেৰাই নক'ব কৈছে এতিয়া কি কৰা কাৰণ মানে মই অলৰেডি বগা ন তো চ' মানে বগা আৰু বেছি বগা হৈ যাব মানে ৰ'দটো পৰিলে বগা হৈ যাম কাৰণ ৰ'দ ব্ৰাইটনেছটো পৰিলে বহুত বগা হৈ যায় মানুহ মই গম পাওঁ আফ্ৰিকা মোক কেনেকুৱা দেখিছোঁ আৰু বেলেগে কিনো চিনেমাটিক লৈ লওঁ অলপ চিনেমেটিক ল'ব নালাগে কাৰণ মই অলৰেডি মই চিনেমেটিকেই এইফালে আৰু বহি ৰেডি হৈ আছে এতিয়া ছাতি আনিব আকৌ দুজনক পঠিয়াইছোঁ ইহঁতৰ কাৰণেহে ছাতিটো আনিম দেই কাৰণ বিশেষকৈ ইহঁতি বগা ন ইহঁতি বগা আৰু তোমাৰ কথাটো কৈ দিব আৰু ইয়াৰ হেৰি কি আছিলে ইউটিউবৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিবা কি বুলি আছিলে ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো অ'কে মানুহ বুলি আছে অ'কে মানুহ জল্দি যোৱা ছাবস্ক্ৰাইব কৰা ধুনীয়া ধুনীয়া শ্বৰ্ট ফিল্ম দি থাকে ভ্লগ দি থাকে চব দিওঁ মানে চব দিয়ে আৰু সকলোৱে মৰম দিব ছাপোৰ্ট কৰিব চেনে দিবা চব যাচি দিবা তাকে আৰু চব দিবা চব আমাৰ এইখিনি ন নিউ ব্লগ বিশেষকৈ মই গোটেই শ্বুটখিনি মই বেছিকৈ উঠাই আছোঁ গোটেইখিনি উঠোৱা আছে তাৰ চেনেলতে পাব ভালকৈ চাব পাৰিব ভিডিঅ'টো দিয়াৰ আগত সকলোৱে ছাবস্ক্ৰাইব কৰি লোৱা কি আছে অ'কে মানস বুলি আছে দেই যোৱা ছাবস্ক্ৰাইব নকৰি আছে যোৱাই নাই এতিয়ালৈকে যোৱা ৰখি থাকিব নালাগে যোৱা আকৌ নহ'লে ডিছক্ৰিপশ্যনত চেক কৰা লিংকটো দি আছে তাত ক্লিক কৰা মাৰিলে ডাইৰেক্ট আহি যাব অ'কে মানস মাৰিলেও আহিব অ'কে চাই থাকক বাকী ভিডিঅ'টো Guys, আমাৰ shooting complete হৈ গ'ল এইফালে আমাৰ এক্সিডেন্ট হোৱা মানে ফাইট কৰি হেৰি দুখ পোৱা মানে এইবিলাক বহি আছে এইফালে আমাৰ পৰা পাৰ্টি আজি টমটম এখন মাতিলোঁ আৰু আমি সেই পথাৰ ৰাস্তাত গৈছিলোঁ আজি আমাৰ শেষ দিন ব্লগটো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ছাত্ৰীবোৰক অতি সোনকালে আপোনালোকলৈ আগবঢ়াই দিম সকলোজনে মৰম দি আগবঢ়াই লৈ যায়